আজি আছো মই তেজপুৰত মানে তেজপুৰৰ পৰা মই আহিলোঁ ঘূৰি লগত মই লৈ আহিছোঁ মোৰ দুজনী লগৰ চ' মই তাহাঁতক দেখাব বিচাৰিছোঁ এইজনী ডিম্পী এজনী নন্দিনী আমি গোটেই ছেপাৰেটকৈ বহিছোঁ বিকজ আমি তিনিজনে উইণ্ড' ছিট ভাল পাওঁ গোটেই বাছখন খালী গোটেই উইণ্ড' ছিট ভাল পায় এই নন্দিনীও কৈছে কিবা এটা চ' কমেণ্ট কৰিব কোনে কোনে উইণ্ড' ছিট ভাল পায় য়েছ চ' কমেণ্ট কৰিব কোনে কোনে উইণ্ড' ছিট ভাল পায় এই বেয়া নাপাব আৰু আধা আধিকৈ মানে ষ্টাৰ্ট কৰিব লগা হ'ল বাট এতিয়াৰ পৰা ধুনীয়াকৈ দেখাই যাওঁ বাছখন ইয়াতে ৰখিছিলে আৰু ইমান বেছি জাৰ্কিং হৈ আছে মানে একদম মোবাইল এনেকুৱা হৈ গৈছেগৈ তাৰপিছতে এতিয়া মোৰ ওচৰত আছে ডিম্পী তাই ক'ব কিবা এটা আৰু কিমান দিনৰ মূৰত তাই মানে খোৱাটোহে বেছি ইম্পৰ্টেণ্ট বুজিছেনে মোক যে লগ পাইছে সেইটো ইমান মানে তাই হেৰি নাই খালী হোৱাৰ কাৰণে এতিয়া আমি বেলেগখন বাছত যাব লগা হৈছে এইখন বাছ খালী যে ইমান ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰি আহিছিল নহয় আমি উঠিছোঁ এতিয়া বেলেগ এখন বাছত ডিম্পী নন্দিনী কেনেকুৱা এক্সপিৰিয়েঞ্চ বেয়া এতিয়া আমি যাওঁ ঘৰ একদম দুখন তিনিখন বাছ একদম চেঞ্জ কৰিব লগা হৈছে দেই আহি আছোঁ দেই very very bad feel বাছখন আমাক তাৰপৰা নমুৱাই দিলে ইমান ধুনীয়া ধুনীয়া ৰঙা ৰঙা পৰ্দা আছিলে হ'ব আৰু দিয়ক আমি এইখনতে আহি আছোঁ আৰু এতিয়া আমি যাওঁ দেই কিমান বাজে আমি বাই বাই দিলোঁ আমাৰ লগত আহি কাজিৰঙা আহিলে নিশ্চয় সিহঁতৰ সোমাব ঠিকছে খুৱাব যদি আশা নকৰিব পাৰে এনেকুৱা মাৰ দিম নহয় ছোৱালীৰ ৰহ নে গম পাব তাইক আজি একো নোখোৱাওঁ মই গম পাব আজি ৰাতিকে মই আজি চব খাই আহিম গোটা দালি ভাত খুৱাই থৈ দিম তাইক চব খাম সিহঁতৰ ঘৰত গৈ পেলাই কেতিয়াবা কি খুৱাবি তাকে খাম আৰু অ'কে দেন আমি পাই আছোঁ অলপ পাছত লগ একদম ঘৰ গৈ কিনে পাই আছোঁ দেই আমি কাজিৰঙা